সৰুতে বাদ্য বজাবলৈ শিকে, মন যায়, কিবা এটা বজাবলৈ মন যায়, কিন্তু ঘৰখনে এযোৰ তবলা কিনি দিব নোৱাৰে, এটা ঢুলকি কিনি দিব নোৱাৰে, এযোৰ ড্ৰাম কিনি দিব নোৱাৰে, যাৰ বাবে তেখেতে চকীত বাদ্য বজাবলৈ শিকিছিল, ইৰাত বাদ্য বজাবলৈ শিকিছিল, বেঞ্চত বাদ্য বজাবলৈ শিকিছিল। আৰু এদিন প্ৰতিভা আচলতে বিকাশ হয়। পংকজ জন্মী গভীৰ জল ভেদ কৰি পদুম ফুলে নিজক বিকাশ কৰাৰ দৰে সেইগৰাকী ব্যক্তিয়েও যেন বহু ঘাত প্ৰতিঘাত অতিক্ৰম কৰি তেখেতৰ প্ৰতিভা বিকাশ কৰিবলৈ এদিন সক্ষম হৈছিল। উপমা ডেকা এদিন বিয়া ঘৰত গ'ল, বেণ্ড পাতি বাজি আছে, তেখেতৰ মনৰ কথাখিনি ক'লে যে তেখেতে গান বজাবলৈ ইচ্ছুক, গান বজাবলৈ বিচাৰে। পৰিচালকগৰাকীয়ে সেইদিনাখনেই তেখেতক গান বজাবলৈ দিলে, আচৰিত পালে, ইমান ধুনীয়াকৈ বজাই দিলে। সেয়ে তেখেতৰ আৰম্ভণি, আৰু তেখেতে পিছলৈ উভতি চোৱা নাই। অসমৰ বিভিন্ন প্ৰান্তত তেখেতে নাম পৰিৱেশন কৰি সমাদৃত হৈছে। উপমা ডেকা আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ।